গৈছিলোঁ ইহঁতক হোৱা ফেশ্বন দেখো এতিয়া এই বেলি দুপৰলৈকে উঠিব দেখা নাই দেখিছা নাই ঐ মোৰ অতিকিজনী নুঠগেলে হা নুঠগেলে এই লোকৰ ছোৱালীয়ে চাই গৈ যা বহি লৈ লৈ একেবাৰে সেই টিকট বিকি ফুৰিছেহি আমাক শুই থাকোঁতে সময় গৈছেগৈ তাহাঁতক দুজনীকে জীয়ৰী চাই থাকি মোৰ একোডাল কাম নহয় এনেই এইকেইজনী পুহি আছোঁ মই ঐ হেৰামজাদী উঠিব দেখা নাই নেকি হা দুজনীকে গছ গছকে জীয়ৰী চাই থাকি তাৰ শুৱন দেখো একো এটা কাম বন নাই উঠিছা নাই আৰু 5 মিনিট 5 মিনিট হ'লে তহঁতৰ আৰু হ'ল আৰু এই কেনেকৈনো খাবগৈ আৰু লোকৰ ঘৰত দেই এই দুজনীয়ে এই চাইগেচোন যায় মেঘালয় টিকট বিকি ফুৰিছে ঘৰে ঘৰে মেঘালয়তে টিকট বিকি আছে আমি বিকন গাব ও থাকো মোক কেলে কৈছ যা কা বিকে একো মই তল তিমান বনা বনা উঠোৱা ভাত দিবি বলে উঠাই বনা দিবি ন ওই যদি ৰাতিপুৱা ৰাতিপুৱা চুলিখিনি কেনে ধৰিছ কেনে প্ৰশ্ন না থানিবা টিকট বহিব না এতিয়া বেগৰ বিয়া চিয়া হয় যদি তই তাকে যা আকৌ তহে ডাঙৰ তহে ঐ হেৰামজাদী কিজনী তই টিকটৰ লগত দল লাগিছ যেন হে দল লাগিছ যেন এয়া ঢেৰ মেছেজ আহি আছে দে দেখিছা তাইক মই ক'লো টিকেটৰ বহীখন বনাই দিবলৈ তাই মোবাইল চাই আছে মই মানে মোবাইলটো চাবলৈ শান্তি নাই কৈছো মই অহান দেখিছো উঠি দিলো মাৰিলেও মোক পৰে এটা ভাল পাইছ ন তই যাবিগেচোন যাবিগে মাৰিলেও তোক মই বহি বনাবলৈ কৈছিলো নাই তই কি কৈছিলি মোবাইল কেলে চাইছিলি ৰাতিপুৱা বনাই থাক মুখখন চোন তই কালিব পাৱ না পাবি কথা মুখখন পাব যাবাচোন যা আকৌ বনাই লগে বিচনাৰ পৰা উঠুৱাই পঠিয়ালো দুইজনীকে আকৌ এবাৰ ইয়াত লাগিবলৈ আহিলে এইজনী শান্তি নাইকিয়া হ'ল হে একজনী পৰা ৰাতিপুৱা গধূলি চিন নাই জীয়ৰী হয় নহয় দুইজনী তইও কম নহয় নহয় তই জানো কম লাগি থাকিব লাগে না দুইজনীয়ে হে এই মানুহে কি বুলি ক'ব বা হে তই ওলাম বুলি ভাবিছা নি ভাঙি চিঙি যে শেষ কৰিছা হা এইখনে মাৰে পঠিয়াম গম পাবি হো মই হ'লে একো নেজানো নাজান দুইজনীয়ে লাগি 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 বহীখন বনাই দিবলৈ ক'লো বহীখনো বনাই দিব নোৱাৰিলে এতিয়া কথা ওলাওতে মেলিতেও দেৰি গৈছে তই গ'লে যাবি নগ'লে না থাক কোনখনত লাগিছে দৰকাৰ নাই খাতি তোৰ লগত যাম বুলি ওলাইছিলো এজনী হাৰামীজনী এজনী বিয়া দি দিবি আমাৰ সোনকালে এজনী যাওকগে অশান্তি লাগিছে আৰু এই চব পাই চব পইৰা মোৰতো কৈছ চাক খাতি ছোৱালী যা যদি সোনকালে আহি দিব ন দেৰি হৈছে গৈছো ৰ বল দুখত তই কবি দুখত মই ক'ম মই নকওঁ দেই কাকো ক'বলৈ নাই মই এনেহে আহিছোঁ লগত লাভ হ'ব আছে এটকা নাপাওঁ কৈ দিছোঁ তুমি তেতিয়াহ'লে মই যাওঁগৈ আকৌ এই হ'ব বৈ 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 তুমি শান্তি নাই যেনিবা বৈ মই সিহঁতে টিকেট 5টামান ল'ম তই কিন্তু কাম কৈ নিদিবি আকৌ কিয় ল'বি আকৌ 5টা আকৌ তই মই খেলাটো নোৱাৰো আকৌ কিয় ল'বি আকৌ মই কৈ দিম মই চবকে কৈ দিম ই নকবি কি পাতি বাবা নালাগে আমি তই নিজে খেলাছ আকৌ নিজে কেলৈ 5টা ল'বি তই মোক উল্টা চৰ মাৰি দিম আকৌ একো নহ'লো মোক নল'বি মুঠতে এটা ল'বি আৰু নহয় 5টামান ল'ম তেতিয়া আমি বস্তুবোৰ পাম আকৌ নালাগে একো নহয় তই কৈ দিবি নহয় একো মাংস খাবলৈ পইচা 100 টকা লয় 10 টকা টিকেট পালে তেনেকৈ পইচাও নোলায় ল'বই নোৱাৰে একেবাৰে হ'ব বলচোন এজনী অ' বাত্তা
টিকেট এটা লওকচোন 10 টকীয়া পইচা নাইও আহে মোৰ একেবাৰে খাবলৈকে চেদা অকণমান খাবলৈকে নাই তহঁতি যা 10 টকা টিকেট এটা নাই। নহ'লে নল'ব আকৌ মদ খাবলৈ আপোনাৰ পইচা হ'লে 10 টকা টিকেটটো আপুনি ল'ব মদ খাবলৈও আজি নাই আহে খাব 10 টকা নহ'লে 10 টকীয়া নলওঁ যা অলপ কথা 10 টকা টিকেট এটা ল'ব নহয় তেওঁ একেবাৰে কথা কি ক'বলৈ শুনিছে তোৰহে খেলাবলৈ উৎপাত নাই টিকেট চিকেট নিবো কোন বৈ ঘৰলৈ যাওঁগৈ বৈ 50 টকামান পালোঁ ন কিবা এটা খাই পিনি যাওঁগৈ বৈ আৰু সেই এইটো কি আলু বেছি কৈ দিম বৈ বৈ পইচাটো ঘূৰাই থৈ তেতিয়াহ'লে মানুহবোৰৰ পৰা একো ভাবিলে নাই ইমান কষ্ট কৰোঁগৈ ঘূৰি ফুৰিলেও ঘৰে ঘৰে নাই নাই খাবলৈ নাপায় বৈ নালাগে বৈ একো ঘূৰাই থাকে যা কৈ থাকিবলৈ নাই ইমান মানুহৰ কথা শুনি 10 টকা টিকেট এটা মানুহে ল'ব নোৱাৰে বৰ একেবাৰে ইমানখিনি ঘূৰি ফুৰিবলৈ নাই বৈ কষ্ট কেনেকুৱা ছোৱালী মাক লগাই দিম চাবি তোৰ বেছি অকণমান তোৰ বেছি এই আমাৰ এই জহন জাতি দুজনীনো কা ঘৰলৈনো গৈছে গা টিকট বিকিবলৈ কিনো খেলাব কিনো কৰিব মই গম পোৱা নাই দেই মাক কৈ দিম অ' মা ঐ এই চা আকৌ টিকট চিকট বিকিবলৈ যায় মানুহৰ ঘৰে ঘৰে সোমাই নহয় আপোনালোকে একদম যিটি বেয়া বেয়াকৈ কৈ থৈ আহে নহয় মই ইমান লাজ পাইছোঁ এজনীৰ লগত গৈ এজনীৰ লগত কেলেনো গৈছিলোঁ আৰু মই দেই এজনী মুখখন অলপ জানো সেনেকৈ বাৰু পইচা লয় নি বাৰু মানুহৰ পৰা আৰু পইচাখিনি কি কৰিম বোলে 50 টকা পালে বুলি ঐ ঐ কেলে মুখখন পৰা মাৰি ধৰিছ হা মানে মানে কি হ'ব পইচাখিনি পালে নহয় অঁ তাৰপিছতে অঁ মই গম পালোঁ ঘৰত আহি পেলাই কৰে পাই এইবোৰ মানুহবোৰ এইবোৰ হাও খাব নাই বাৰু খাবতো এজনী বৰ হেৰাম জাতিৰ ছোৱালী হ'ল নহয় এজনী মুখখনো চাই উৎপতীয়া হে ডাঙৰ যেজনী বৰ ভাল একেবাৰে বৰ ভাল দুশমান দিব হ'লে অ' এই মানে সেইবোৰ কাম কৰি ফুৰিছেগে হা ঘৰে ঘৰে পইচাকেইটা বুদ্ধি কৰি তুলি মই এনেই কৈ আছে তাই মানুহে নলয় আকৌ 10 টকা টিকেট এটা ল'ব নোৱাৰে তেওঁলোকে মদ খাবলৈ 10 টকা পইচা লয় কষ্ট লাগে গম পোৱা নাই তই 10 টকা টিকেট এটা ল'ব নোৱাৰে আকৌ তোৰ অকণমান মুখখন বেছি ছাৰ হে আঁঠুকাই থাক দে পৰঠিন দে আঁঠুকাই থাক অ' এই মানে এইবোৰ পইচা তুলি তই খাবলৈ আহিছ হা কাণত ধৰি থাক ঐ এইবোৰ কৈ আছে কাৰ ঘৰৰ পৰা আনিছিলে ঠিক নাই কাৰ কাৰণেও নাম আছে জানো এইবোৰ বহীবোৰত মইহে দি থৈ আহোঁগৈ নেকি ঠিক নাই দেই পইচাকেইটা কাণতখন ধৰি থাক অ' তাই আৰামত দৰে আঁঠুকাৰিব লাগে বাপেৰে নহালৈকে আঁঠুকাই থাক বাপেৰে সুধিবই নহয় কি কেইটা আঁঠুকাইছ বুলি তেতিয়া মই এইবোৰ দেখুৱাই দিম তোৰ বাজনীৰ কাৰণে হৈছে তাইক আজি মই আজি তাক চুলিত ধৰিব যদি মই জোকাৰিব নোৱাৰো ন চাই থাক তাক মই ৰাস্তাৰ মানুহে ভাল নাই দেখা বুলিহে দেই বল টিকট বিকিবলৈ যাওঁ মানুহে তই যা সেইফালে যোৱাই নাই নহয় আমি বল যাওঁ সেইফালে তই যা দেখিবলৈ ভালেই লাগিছে বাৰু তোৰ ভাল পোৱাটোলৈ দি দিওঁ নি ফটো একপি মাৰি চাবি আকৌ চুলিত ধৰিবলৈ এৰি নিনিম আকৌ মই কৈ দিছোঁ লাগি ল'বি মোৰ লগত মাক মাতো সেনেকুৱা কাম নকৰিবি পাই এতিয়া ডাঙৰ হ'লি আৰু তই মুখখন একদম লাওপাত কচু বাৰীজনী এঙেঠা দিলেও নুপুৰিব চাগে তোৰ কাৰণে হ'ল আমাক নোকোৱা হ'লে আমি পইচাকে খাব পাৰিলোঁ হা আমি লগাই দিলে খাবলৈ পোৱা নাই যে তই তোৰ পৰা শান্তি ৰাতিপুৱা এইজনী আকৌ কেলে লাগিবলৈ সদম পাই খান্দি কৰ তোৰ এক নম্বৰ আমি কি কৰোঁ মই